নমস্কাৰ সকলোকে। আজি আমি আগন্তুক 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অসমীয়া ব্যাকৰণৰ অতি গুৰুত্বপূৰ্ণ বিষয় জতুৱা ঠাঁচ আৰু খণ্ডবাক্য সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম, কিয়নো বিগত বৰ্ষসমূহত এই অধ্যায়ৰ পৰা প্ৰায় প্ৰশ্ন অহা দেখা গৈছে। সেয়েহে আগন্তুক পৰীক্ষাৰ বাবেও খণ্ডবাক্যৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা যথেষ্ট বেছি। পৰীক্ষাত সৰহভাগেই খণ্ডবাক্যৰ অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ কোৱা হয়। 2014 বৰ্ষত আহিছিল ঘৰগুনা, ঘৰতে বহি থকা বা বাহিৰলৈ নোযোৱা ব্যক্তি, সি সদায় ঘৰগুনা হৈ থাকে। পানীৰ মিঠে, অতি সহজ সৰল ব্যক্তি। ৰমেন, পানীৰ মিঠে মানুহ। সোণৰ সোলেং, অতি মূল্যৱান বা অতি আদৰৰ ব্যক্তি বা বস্তু। একমাত্ৰ জীয়েকজনী মাক দেউতাকৰ সোণৰ সোলেং। আচলৰ ধন, অতি মৰমৰ সন্তান। পুতেকজন মাকৰ আচলৰ ধন। হঠামিতিৰ স্বাৰ্থপৰ বন্ধু। পাপত গজা, হঠাতে ধনী বা প্ৰতিপত্তিশালী হোৱা ব্যক্তি। পাপত গজা ধনীৰ অহংকাৰ বেছি। পেটকুলি, পেট ভৰাই খোৱা বা ভোক সম্পূৰ্ণৰূপে নিবাৰণ কৰা। দিনটো কাম কৰি তেওঁ পেটকুলি ভাত খালে। 2015 বৰ্ষত আহিছিল কপাল ফুটা, দুৰ্ভগীয়া ব্যক্তি। কপাল ফুটা মানুহজনে জীৱনত বহু কষ্ট ভুগিলে। বুকুৰ তেজ, অতি আদৰৰ সন্তান। জীয়েকজনী মাকৰ বুকুৰ তেজ। সাৰপেলা, অতি কৃপণ ব্যক্তি। সাৰপেলা মানুহে আনক সহায় নকৰে। কুণ্ডত কটা, অতি চতুৰ বা ধুৰন্ধৰ ব্যক্তি। তেওঁ কুণ্ডত কটা ব্যৱসায়ী। পেট মচা, ভোক নিবাৰণ কৰা। সামান্য ভাতেৰে তেওঁ পেট মচিলে। ধোঁৱাখুলীয়া, সকলো কথা খোলাখুলিকৈ কোৱা ব্যক্তি। ধোঁৱাখুলীয়া মানুহক বহুতে ভাল নাপায়। 2016 বৰ্ষত আহিছিল ঘৰগুনা, পানীকৰ অৰ্থ লজ্জিত বা অপমানিত কৰা। মিছা কথা কৈ সি নিজকে পানী কৰিলে। হাত দীঘল, চুৰি কৰাৰ অভ্যাস থকা ব্যক্তি। হাত দীঘল ল'ৰাটোক সকলোৱে সন্দেহ কৰে। ৰৌতুকে ঢৌটো কৰ, সৰু কথাক ডাঙৰ কৰি তোলা। সৰু বিষয় এটাক ৰৌতুকে ঢৌটো নকৰিবা। কঁকাল ডঙা, কামত নামি পৰা। কৃষকসকলে কঁকাল ডঙা কৰি পথাৰত লাগিল। ধোঁৱাখুলীয়া, সকলো কথা খোলাখুলিকৈ কোৱা ব্যক্তি। তেওঁ ধোঁৱাখুলীয়া স্বভাৱৰ। পাপত গজা, হঠাতে ধনী হোৱা ব্যক্তি। পাপত গজা ধনীয়ে অহংকাৰ কৰা উচিত নহয়। 2017 বৰ্ষত আহিছিল খাই পাত ফলা, উপকাৰীৰ অপকাৰ কৰা। খাই পাত ফলা মানুহক কোনেও বিশ্বাস নকৰে। তেজক পানী কৰ, কঠোৰ পৰিশ্ৰম কৰা। পিতৃয়ে তেজক পানী কৰি সন্তানক পঢ়াইছে। আচলৰ ধন, অতি মৰমৰ সন্তান। জীয়েকজনী মাকৰ আচলৰ ধন। হঠামিতিৰ স্বাৰ্থপৰ বন্ধু। হঠামিতিৰ লগত বন্ধুত্ব কৰা উচিত নহয়। জয়দেউ কাকতি, অতিশয় মিনতি। তেওঁ জয়দেউ কাকতি কৰিও ক্ষমা নাপালে। পানীত হাঁহ নচৰা, অতি কৃপণ ব্যক্তি। পানীত হাঁহ নচৰা মানুহে দান দক্ষিণা নিদিয়ে। এতিয়া আমি খণ্ডবাক্য সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম। খণ্ডবাক্যকে জনাৰ আগতে আমি বাক্য আৰু খণ্ডবাক্যৰ মাজৰ পাৰ্থক্য বুজাটো অতি প্ৰয়োজন। আমি জানো যে এটা সম্পূৰ্ণ বাক্যই নিজৰ দ্বাৰা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, কিন্তু কিছুমান বাক্য আছে য'ত কৰ্তা আৰু সমাপিকা ক্ৰিয়া থকাৰ পিছতো সেই বাক্যই অকলে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবলৈ হ'লে ইয়াক আন এটা প্ৰধান বাক্যৰ প্ৰয়োজন হয়। এনেধৰণৰ অপ্ৰধান বাক্যকে খণ্ডবাক্য বোলা হয়। সাধাৰণ অৰ্থত ক'বলৈ গ'লে খণ্ডবাক্য হৈছে এনে এটা অপ্ৰধান বাক্য য'ত কৰ্তাৰ সমাপিকা ক্ৰিয়া থাকে, কিন্তু ই অকলে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। প্ৰধান বাক্যৰ লগত যুক্ত হ'লেহে ইয়াৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ পায়। উদাহৰণস্বৰূপে, বিনাই যে ব্যাকৰণ ভালকৈ জানে মই জনাই নাছিলোঁ। প্ৰধান বাক্য, মই জনা নাছিলোঁ। খণ্ডবাক্য, বিনাই যে ব্যাকৰণ ভালকৈ জানে। কেৱল বিনাই যে ব্যাকৰণ ভালকৈ জানে ক'লে কথাটো অসম্পূৰ্ণ যেন লাগে, কিন্তু মই জনা নাছিলোঁ জোখৰ পিছতেই সম্পূৰ্ণ অৰ্থ প্ৰকাশ পায়। সেয়েহে বিনাই যে ব্যাকৰণ ভালকৈ জানে হৈছে খণ্ডবাক্য। বাক্যাংশ বুলিলে কি বুজাওঁ? বাক্যাংশ হৈছে এনে কিছুমান শব্দৰ সমষ্টি য'ত কৰ্তা আৰু সমাপিকা ক্ৰিয়া নাথাকে, যি অকলে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। অৰ্থাৎ বাক্যাংশ হৈছে বাক্যৰ এটা অংশ যি সম্পূৰ্ণ বাক্য নহয়। উদাহৰণস্বৰূপে, আঠুৱাৰ তলৰ মহ আলাসৰ লাৰু একে নিমিষতে। উপৰোক্ত প্ৰতিটো উদাহৰণে নিজে সম্পূৰ্ণ বাক্য নহয়। ইয়াত কৰ্তা বা সমাপিকা ক্ৰিয়া নাথাকে। এইবোৰে কেৱল বাক্যৰ অৰ্থ অধিক স্পষ্ট কৰাত সহায় কৰে। সেয়েহে এইবোৰক বাক্যাংশ বোলা হয়। এতিয়া আমি খণ্ডবাক্য আৰু বাক্যাংশৰ মাজৰ পাৰ্থক্য সম্পৰ্কে আলোচনা কৰিম। খণ্ডবাক্যত কৰ্তা আৰু সমাপিকা ক্ৰিয়া থাকে, কিন্তু বাক্যাংশত কৰ্তা বা সমাপিকা ক্ৰিয়া নাথাকে। খণ্ডবাক্য দেখাত এটা বাক্যৰ দৰে যদিও ই অকলে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, আনহাতে বাক্যাংশ বাক্য নহয়, ই কেৱল শব্দৰ সমষ্টি। খণ্ডবাক্যত শব্দসমূহ সাধাৰণ অৰ্থতেই ব্যৱহৃত হয়, কিন্তু বাক্যাংশত বহু সময়ত জতুৱা অৰ্থ বা ভাৱগত অৰ্থ প্ৰকাশ পায়। উদাহৰণস্বৰূপে, যেতিয়া বাপেক মৰিল তেতিয়া বিনাই পঢ়িবলৈ এৰিলে। যেতিয়া বাপেক মৰিল হৈছে খণ্ডবাক্য, আকৌ বাপেকে চকু মুদিলত হৈছে বাক্যাংশ। ইয়াত চকু মুদা মানে কেৱল চকু বন্ধ কৰা নহয়, ইয়াৰ অৰ্থ হৈছে মৰিল। খণ্ডবাক্য আৰু বাক্যাংশ দুয়োটাই বাক্যত বিশেষ্য বিশেষণ আৰু ক্ৰিয়া বিশেষণ হিচাপে ব্যৱহৃত হ'ব পাৰে, কিন্তু বাক্যাংশত বহু সময়ত অব্যয়যুক্ত ৰূপো দেখা যায়। এতিয়া আমি খণ্ডবাক্যৰ মূল ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। অপ্ৰধান খণ্ডবাক্য মূল বাক্য উদ্দেশ্য বা বিধেয়ৰ প্ৰয়োগ হিচাপে ব্যৱহৃত হয়। তদুপৰি ই বিশেষ্য বিশেষণ অথবা ক্ৰিয়া বিশেষণ ৰূপেও ব্যৱহাৰ হ'ব পাৰে। সেই অনুসৰি খণ্ডবাক্যক তিনিটা ভাগত ভাগ কৰা হৈছে:
বিশেষ্য স্থানীয় খণ্ডবাক্য, বিশেষণ স্থানীয় খণ্ডবাক্য, ক্ৰিয়া বিশেষণ স্থানীয় খণ্ডবাক্য। যি খণ্ডবাক্যই মূল বাক্যত বিশেষ্য পদৰ দৰে কাম কৰে তাকে বিশেষ্য স্থানীয় খণ্ডবাক্য বোলে। উদাহৰণস্বৰূপে, তাই যে ধুনীয়া ছোৱালী মই আজিহে দেখিলোঁ। মূল বাক্য মই আজিহে দেখিলোঁ। বিশেষ্য স্থানীয় খণ্ডবাক্য তাই যে ধুনীয়া ছোৱালী। এই অংশটোৱে কি দেখিলোঁ সেই প্ৰশ্নৰ উত্তৰ দিয়ে, সেয়েহে ইয়াক বিশেষ্য স্থানীয় খণ্ডবাক্য বোলা হয়। আন এটা উদাহৰণ, দেউতাই ক'লৈ গৈছে মই নাজানো। যি খণ্ডবাক্যই মূল বাক্যত কোনো বিশেষ্য পদৰ গুণ, দুখ বা চিনাকি বুজাই থাকে বিশেষণ স্থানীয় খণ্ডবাক্য বোলে। উদাহৰণস্বৰূপে, কালি যিখন কিতাপ হেৰাইছিল আজি সেই কিতাপখন পালোঁ। বিশেষণ স্থানীয় খণ্ডবাক্য হৈছে যিখন কিতাপ হেৰাইছিল। এই অংশটোৱে কিতাপখনক বিশেষ কৰিছে, অৰ্থাৎ কোনখন কিতাপ এই প্ৰশ্নৰ উত্তৰ দিছে, সেয়েহে এইটো বিশেষণ স্থানীয় খণ্ডবাক্য। আন এটা উদাহৰণ হৈছে, যি সদায় নিজৰ পাঠ পঢ়ে তেওঁৱে উন্নতি কৰে। যি খণ্ডবাক্যই মূল বাক্যৰ ক্ৰিয়াৰ সম্পৰ্কে অধিক তথ্য প্ৰদান কৰে তাকে ক্ৰিয়া বিশেষণ স্থানীয় খণ্ডবাক্য বোলা হয়। উদাহৰণস্বৰূপে, যেনে কাম কৰা তেনে ফল পাবা। যেতিয়া ৰাতিপুৱাই তেতিয়াই উঠিব লাগে। যিমান শিকিবা সিমানেই জ্ঞান বৃদ্ধি পাব। মই যেনেকৈ লিখিবলৈ কৈছিলোঁ সি তেনেকৈয়ে লিখিছে। খণ্ডবাক্যৰ মূল বৈশিষ্ট্যসমূহ হৈছে, খণ্ডবাক্য সম্পূৰ্ণ বাক্য নহয়। খণ্ডবাক্যই অকলে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। খণ্ডবাক্যই মূল বাক্যৰ লগত যুক্ত হৈহে বিশেষ অৰ্থ প্ৰকাশ কৰে। খণ্ডবাক্যই সদায় কোনো এটা মূল বাক্যৰ অংশ হিচাপে ব্যৱহৃত হয়। খণ্ডবাক্যত কৰ্তা আৰু সমাপিকা ক্ৰিয়া দুয়োটা থাকে, কিন্তু অকলে সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰে। এতিয়া আমি জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ মাজৰ পাৰ্থক্য সম্পৰ্কে আলোচনা কৰিম। যদিও পৰীক্ষাত জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ পৰা একেধৰণৰ প্ৰশ্ন অহা দেখা যায়, তথাপি দুয়োৰে মাজত পাৰ্থক্য আছে। জতুৱা ঠাঁচ হৈছে দুই ততোধিক শব্দৰ স্থানীয় সংযোগ, আনহাতে খণ্ডবাক্য হৈছে কৰ্তা আৰু সমাপিকা ক্ৰিয়াযুক্ত অপ্ৰধান বাক্য। জতুৱা ঠাঁচৰ ক্ষেত্ৰত আক্ষৰিক অৰ্থ গ্ৰহণ কৰা নহয়। জতুৱা ঠাঁচে ভাৱগত বা জতুৱা অৰ্থ প্ৰকাশ কৰে, আনহাতে খণ্ডবাক্যই সাধাৰণ অৰ্থ প্ৰকাশ কৰে যদিও অকলে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। বাক্যৰ ক্ষেত্ৰত জতুৱা ঠাঁচক অলংকাৰধৰ্মী বা বিশেষ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়, আনহাতে খণ্ডবাক্যই মূল বাক্যৰ অংশ হিচাপে ব্যৱহাৰ হয় আৰু মূল বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰাত সহায় কৰে। জতুৱা ঠাঁচৰ কৰ্তা আৰু সমাপিকা ক্ৰিয়া নাথাকে, আনহাতে খণ্ডবাক্যৰ কৰ্তা আৰু সমাপিকা ক্ৰিয়া দুয়োটা থাকে। জতুৱা ঠাঁচৰ উদাহৰণ হৈছে চকু কপালত উঠা, তেজক পানী কৰা, আনহাতে খণ্ডবাক্যৰ উদাহৰণ হৈছে বিনাই যে ব্যাকৰণ ভালকৈ জানে, যেতিয়া বৰষুণ পৰে। আগন্তুক উচ্চতৰ মাধ্যমিক চন্দ্ৰ বৰ্ষৰ পৰীক্ষাৰ বাবে খণ্ডবাক্যৰ সম্ভাৱ্য প্ৰশ্নসমূহ হৈছে, অৰ্থ লিখি বাক্য ৰচনা কৰা, ঘৰ গুণা, হাত দীঘল, আচলৰ ধন, হঠামিতিৰ, তেজক পানীকৰ, খাইবাট ফলা, কপাল ফুটা, ধোঁৱাখুলীয়া, জয়দেউ কাকতি, পানীত হাঁহ নচৰা, পাপত গজা, কঁকাল ডঙা। খণ্ডবাক্য কাক বোলে? বাক্যাংশ কাক বোলে? খণ্ডবাক্য আৰু বাক্যাংশৰ মাজৰ পাৰ্থক্যসমূহ লিখা। খণ্ডবাক্যৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। বিশেষ্য স্থানীয় খণ্ডবাক্যৰ উদাহৰণসমূহ বুজাই লিখা। বিশেষণ স্থানীয় খণ্ডবাক্যৰ উদাহৰণসমূহ বুজাই লিখা। ক্ৰিয়া বিশেষণ স্থানীয় খণ্ডবাক্যৰ উদাহৰণসমূহ বুজাই লিখা। আজি আমি জতুৱা ঠাঁচ আৰু খণ্ডবাক্য সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আশা কৰিছোঁ এতিয়া তোমালোকে খণ্ডবাক্য আৰু জতুৱা ঠাঁচৰ লগত জড়িত যিকোনো প্ৰশ্নই অতি সহজে সমাধান কৰিব পাৰিবা। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি তোমালোকে নিশ্চয় জনাবা। লগতে তোমালোকে আৰু পৰৱৰ্তী অসমীয়া ব্যাকৰণৰ কোনটো বিষয়ৰ ওপৰত ভিডিঅ' বিচাৰিছা সেয়াও কমেণ্টত জনাব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিবা আৰু লগতে আগন্তুক এইচএছ পৰীক্ষাৰ বাবে আছামিছৰ কমপ্লিট কোৰ্চৰ বাবে সকলো গুৰুত্বপূৰ্ণ ক্লাছ সময়মতে লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিবা। ধন্যবাদ সকলোকে। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত নতুন বিষয়বস্তুৰ সৈতে।